ফেটি লিভাৰ কি? কিয় হয় ফেটি লিভাৰ আৰু কিমান ফেট জমা হ'লে লিভাৰত আমি ইয়াক ফেটি লিভাৰ বুলি ক'ব পাৰোঁ বা চিন্তাৰ বিষয় বুলি ক'ব পাৰোঁ আৰু এই ফেটি লিভাৰ ঘৰুৱাভাৱে ঠিক কৰিব পাৰি নে নোৱাৰি, যদি পাৰি কিমান দিনত ঠিক কৰিব পাৰি, ইয়াৰ সবিশেষ জনাম মই এই ভিডিঅ'টি মনোযোগেৰে চাব, সম্পূৰ্ণকৈ চাব। নমস্কাৰ, স্বাগতম জনাইছোঁ অসমীয়া ইউটিউব চেনেল ডেইলি টিপছলৈ। কম বেছি পৰিমাণে আমাৰ সকলোৰে লিভাৰত ফেট থাকে, কিন্তু যদি এই ফেট লিমিটতকৈ অধিক হৈ যায় তেতিয়াহ'লে ই চিন্তাৰ বিষয় হৈ পৰে। আমি খোৱা খাদ্যৰ প্ৰণালীয়ে হওক বা চলন ফুৰণৰ নীতি নিয়মৰ কাৰণেই হওক বা বৰ্তমান বেছিভাগ লোকেই ফেটি লিভাৰত ভুগি আছে। আজি আমি সহজভাৱে এই ৰোগৰ বিষয়ে সবিশেষ আলোচনা কৰিম। ইয়াক কেনেকৈ আমি ঠিক কৰিব পাৰোঁ তাৰ বিষয়ে আলোচনা কৰিম। আমাৰ শৰীৰৰ পেটত অৱস্থিত লিভাৰ হৈছে এটি অতি দৰকাৰী গ্ৰন্থি। আমি খোৱা খাদ্যসমূহ পৰিপাক প্ৰক্ৰিয়া কৰি সূক্ষ্ম কণালৈ ৰূপান্তৰিত কৰাত লিভাৰে সহায় কৰে। এই গোটেই প্ৰক্ৰিয়াক মেটাবলিজম বুলি কোৱা হয়। কাৰ্বহাইড্ৰেটৰ পৰিপাক, ফেট আৰু প্ৰটিনৰ পৰিপাক প্ৰক্ৰিয়াৰ দ্বাৰা এই সম্পূৰ্ণ প্ৰক্ৰিয়া লিভাৰৰ ভিতৰত থকা এক কোষৰ দ্বাৰা সম্পাদিত হয়। আপুনিও শুনি আচৰিত হ'ব যে এই এটা গ্ৰন্থি যিয়ে প্ৰয়োজনত ৰক্তৰ উৎপাদন কৰে, খাদ্য হজম কৰিবৰ কাৰণে পিত্তৰসৰ সৃষ্টি কৰে আৰু সমগ্ৰ শৰীৰৰ অলাগতিয়াল দ্ৰব্যসমূহ শৰীৰৰ পৰা নিষ্কাশন কৰাত সহায় কৰে। গতিকে ভাবকচোন আমাৰ শৰীৰৰে কিমান দৰকাৰী অংগ এইটো। গতিকে আমাৰ এই গুৰুত্বপূৰ্ণ অংগটো আমি যাতে খুব সুন্দৰকৈ সুস্থ কৰি ৰাখিব পাৰোঁ তাৰ প্ৰতি যত্ন ল'ব লাগে। এতিয়া আমি জানো আহক লিভাৰতনো ফেট কেনেকৈ জমা হয়। আমি খোৱা খাদ্যসমূহ হজম হ'লে প্ৰটিনৰ সহায়ত লিভাৰত প্ৰৱেশ কৰে। লিভাৰে খাদ্যৰ পৰা পোৱা চৰ্বিৰ বাহিৰেও লঘোণে থাকিলে বা অন্য ৰোগত শৰীৰৰ চৰ্বি ভাঙোন হৈ ফেটি এচিডলৈ ৰূপান্তৰিত হ'লেও চৰ্বি পাব পাৰে। লিভাৰৰ এই ফেটি এচিডসমূহ বিভিন্ন প্ৰক্ৰিয়াৰ বাবে ব্যৱহৃত হয় আৰু লিভাৰৰ পৰা নিৰ্গত হোৱা আলফা গ্লিচাৰিড ফছফেট নামৰ এবিধ আন্তঃস্ৰাৱী গ্ৰন্থিৰ সহায়ত ট্ৰাইগ্লিচাৰাইডলৈ ৰূপান্তৰিত হয় আৰু এই ট্ৰাইগ্লিচাৰাইড লিভাৰৰ পৰা স্ৰৱিত হোৱা এপোপ্ৰটিনৰ সহায়ত লাইপোপ্ৰটিন নামেৰে তেজলৈ প্ৰভাৱিত হয়। চিকিৎসকে যেতিয়া তেজৰ ফেট চাব বিচাৰে তেতিয়া লাইকোপ্ৰফাইল নামৰ এবিধ পৰীক্ষা লিখে। ইয়াৰ দ্বাৰা লাইপোপ্ৰটিনেৰেই পৰীক্ষা হয়, য'ত কলেষ্টৰেল, ট্ৰাইগ্লিচাৰাইড, DLDL, LDL, HDL আদি কেইবাটাও ফেটৰ পৰীক্ষা হয়। ইয়াৰ ভিতৰত HDL বেছি হ'লে ভাল আৰু অন্যবোৰ বেছি হ'লে ফেট পৰিপাক প্ৰক্ৰিয়াৰ বিসংগতি বুলি কোৱা হয়। ফেট পৰিপাক প্ৰক্ৰিয়াৰ বিসংগতিয়েই হ'ল ফেটি লিভাৰ, অৰ্থাৎ লিভাৰত ফেট জমা হ'বলৈ ধৰে। এই যে কলেষ্টৰেল, ট্ৰাইগ্লিচাৰাইড, VLDL, LDL, HDL এনেকুৱা ধৰণৰ পৰীক্ষা নিৰীক্ষাত যে LDLৰ পৰিমাণ কমকৈ ওলায়, বাকীবোৰ বেছিকৈ ওলায়। ইয়াৰ কাৰণ কি? খাদ্যত চৰ্বিৰ পৰিমাণ বেছি হ'লে লিভাৰত চৰ্বি জমা হ'বলৈ ধৰে। বহুদিন লঘোণে থাকিহে শৰীৰত জমা হোৱা চৰ্বিৰ ভাঙোন হৈ লিভাৰত জমা হয়। এনে অৱস্থাত ৰোগীজনে ক্ষীণাই যাব, কিন্তু ফেটি লিভাৰ হ'ব। শকত ব্যক্তিৰ ফেটি লিভাৰ হয়, বংশগতভাৱেও এই ৰোগ হয়। অনিয়ন্ত্ৰিত ডায়েবেটিছ ৰোগীৰ ফেটি লিভাৰ হয়। থাইৰয়ড বেমাৰীৰ বিশেষকৈ হাইপোথাইৰয়ডত ভোগা ৰোগীৰো ফেটি লিভাৰ হয়। যিসকল ব্যক্তিৰ হজম শক্তি ঠিক নহয় তথা ক্ৰনিক ডিচেণ্ট্ৰি ৰোগত ভুগি আছে তেনে ৰোগীৰো ফেটি লিভাৰ হোৱা দেখিবলৈ পোৱা যায়। আটাইতকৈ ডাঙৰ কাৰণটোৱে হৈছে মদ্যপান কৰা। মদ্যপান কৰা ব্যক্তিসকলৰ আলফা গ্লাছ আৰু ফছফেটৰ ক্ষৰণ কৰাত বাধাৰ সৃষ্টি কৰে, যাৰ ফলত লিভাৰত ফেটৰ পৰিপাক যি বিসংগতি জন্মে আৰু ফেটি লিভাৰ হয়। তদুপৰি মদ্যপান কৰা ব্যক্তিসকলে মদৰ লগত অত্যাধিক চৰ্বিজাতীয় খাদ্য সেৱন কৰাটো এই ৰোগত ভোগাৰ অন্যতম কাৰণ। বহুদিনীয়া পুৰণি ৰোগত ভুগি থাকিলেও সেই ব্যক্তিৰ ফেটি লিভাৰ হোৱা আশংকা থাকে। লিভাৰত বা যকৃতত অনিষ্টকাৰী কেতবোৰ ঔষধি যেনে ক্ল'ৰফৰ্ম, ইথাৰ, এষ্ট্ৰজেন, ষ্টেৰইড জাতীয় ঔষধি, টেট্ৰাচাইক্লিন জাতীয় এণ্টিবায়টিক ঔষধিও লিভাৰত ফেট জমা কৰিবলৈ ইন্ধন যোগায়। এইখিনিতো হয়ে, তাৰোপৰি বৰ্তমান আমি যি খাদ্যবস্তু খাওঁ তাৰ লাগিলে আপুনি বেজিটো সমানেই অকণমান আপুনি খাদ্যবস্তু পেটলৈ নিদিয়ক কিয়, সকলোতে মাত্ৰ ৰাসায়নিক কেমিকেল বস্তুৱে ভৰ্তি। কোনোটো বস্তু আপুনি কেমিকেল ফ্ৰী খাবলৈ নাপায়। গতিকে ই আমাৰ শৰীৰৰ কেৱল লিভাৰেই নহয়, গোটেই অংগ পতংগসমূহ আমাৰ বেমাৰী কৰি পেলাইছে। সেয়েহে ৰাসায়নিক যিবোৰ সাৰ তেনেকুৱা বস্তুৰ পৰা অলপ আঁতৰি থাকিব লাগে, কিন্তু আঁতৰি থকাটো অসম্ভৱ। সম্ভৱ কৰিব পাৰিম কেতিয়া? যেতিয়া আমি ঘৰতে নিজেই নিজৰ কাৰণে খাদ্য প্ৰস্তুত কৰিব পাৰিম। ৰাসায়নিক যিখিনি দ্ৰব্য, ৰাসায়নিক যিখিনি কেমিকেল সাৰ ব্যৱহাৰ কৰি কৰা খাদ্য বস্তুৰ ওপৰত আমি যেতিয়া নেখাওঁ বুলি প্ৰতিবাদ কৰিব পাৰিম, তেতিয়াহে আমি ইয়াৰ পৰা মুক্ত হ'ব পাৰিম, নহ'লে মুক্ত হোৱাটো কঠিন। এতিয়া আমি গম পালো যে এইখিনি কাৰণত আমাৰ ফেটি লিভাৰ হ'ব পাৰে, কিন্তু আমাৰ যেতিয়া ফেটি লিভাৰ হয় ব্যক্তিজনে বিশেষকৈ গমেই নাপায়, আৰু যেতিয়া গম পাইগৈ তেতিয়া সেই ব্যক্তিজনৰ বহুত বেছিকৈয়ে তাৰমানে লিভাৰটো হানি হৈ যায়। তাক পুনৰ ভাল কৰিবলৈ বহুত বেছি সময় লাগে, কিছুমানটো ভাল কৰিবই নোৱাৰি। সেই লিভাৰৰ সমস্যাৰ কাৰণে মৃত্যুবৰণ কৰা আমি দেখিবলৈ পাওঁ, নহয় নে? আপুনিও হয়তো দেখিবলৈ পাইছে, আমিও দেখিবলৈ পাইছো আমাৰ চকুৰ আগতে। এতিয়া আমি যিহেতু লিভাৰত ফেট জমা হ'লে আমি গমেই নাপাওঁ। এতিয়া আমি কিছুমান লক্ষণ কিন্তু যদিও আমি গম নাপাওঁ, যেনেকৈ ধৰক আমাৰ হাৰ্টত যদি কিবা এটা প্ৰব্লেম হয়, আমাৰ বুকুখন বিষায়, তেতিয়া গম পাওঁ যে আমাৰ হাৰ্টৰ কিবা এটা হৈছে। গেছ হ'লে আমাৰ পেটটো ফুলি যায়, তেতিয়া আমি গম পাওঁ যে আমাৰ পেটত গেছ হৈছে, হয়নে? এনেকুৱা ধৰণৰ কিছুমান লক্ষণ আমাৰ শৰীৰত যেনেকৈ বিভিন্ন ৰোগৰ কাৰণে বিভিন্ন লক্ষণ আছে, ঠিক তেনেকৈ ফেটি লিভাৰৰ কাৰণেও কিন্তু কিছুমান লক্ষণ আছে। সেই লক্ষণ কেইটা যদি আমি গুৰুত্ব সহকাৰে নিৰীক্ষণ কৰি থাকো, তেতিয়াহ'লে আমাৰ লিভাৰত ফেট জমা হৈছে নে নাই আমি গম পাব পাৰো। আৰু লিভাৰত ফেট সৰু সুৰাকৈ জমা হোৱাত আপোনাক সেইবোৰ লক্ষণে দেখা নিদিয়ে। যেতিয়া চিন্তাৰ বিষয়ৰ নিচিনা ধৰক অলপ লিভাৰটোক সুৰক্ষা দিবৰ কাৰণে আমি চিকিৎসা কৰিবলগীয়া হয়গৈ, তেতিয়া আমাৰ তেনেকুৱা ধৰণৰ সমস্যাৰ ক্ষেত্ৰতহে আপোনাক এই লক্ষণবোৰে দেখা দিয়ে। গতিকে তেনেকুৱা ধৰণৰ লক্ষণ দেখাৰ লগে লগে ৰৈ থাকিব নালাগে, পুনৰ ডক্তৰৰ ওচৰলৈ গৈ সেইখিনি নিৰীক্ষণ কৰি তাৰ কাৰণে ট্ৰিটমেণ্ট আৰম্ভ কৰিব লাগে।
আমাৰ অসমীয়াত এষাৰ প্ৰবচন আছে, দেহা থাকিলেহে বেহা। আৰু আমি সৰুতে এটা কবিতা পঢ়িবলৈ পাইছিলো, সুখ নাই কত ধৰুৱাৰ, সুখ নাই চিৰ ৰুগীয়াৰ। গতিকে আমাৰ শৰীৰটো যেতিয়া ৰুগীয়া হৈ পৰিব, আমাৰ জীৱনত বহু ধন টকা পইচা থাকিলেও আমি সুখী হ'ব নোৱাৰো। কাৰণ সেই ধন টকা পইচা আপুনি চিকিৎসা কৰিব পাৰিব, কিন্তু নিৰ্দিষ্ট এটা সময়ত সেই ধন টকা পইচাৰে চিকিৎসা কৰিলেও আপোনাৰ শৰীৰটো আৰোগ্য নহবও পাৰে। সেয়েহে ইমানখিনি বিকট পৰিস্থিতিলৈ আমি ৰৈ থকাৰ কোনো প্ৰয়োজন নাই। যেতিয়া আমি যিখিনি আমি লক্ষণৰ কথা ক'ম, সেইখিনি যদি আমি নিৰীক্ষণ কৰি থাকো, তেতিয়াহ'লে এনেকুৱা ধৰণৰ গম্ভীৰ বেমাৰৰ পৰা আমি হাত সাৰি থাকিব পাৰো। ফেটি লিভাৰৰ 1 নম্বৰ লক্ষণ হৈছে, যেতিয়া আমাৰ পেটত লিভাৰত ফেট জমা হয়, তেতিয়া আমি খাদ্য বস্তু যেতিয়া খাওঁ, যেতিয়াই হওক গধূলি হওক যেতিয়াই ভোজন কৰো, আমাৰ গাটো গেৰু গেথৰ নিচিনা লাগে। কেতিয়াবা আমি জোখতকৈ কেইটামান বেছিকৈ খাইছো, তেতিয়া আমাৰ গেৰু গেথৰ লগাটো সৰু কথা, এইটো সাধাৰণ কথা। কিন্তু কেতিয়াবা আপুনি চাবচোন, কমকৈ খালে কিন্তু জোখতেই খালে, তথাপিও কিবা যেন বহুত বেছি কিবা এটা খাই দিলো তেনেকুৱা নিচিনা লাগে। আৰু মাংস বা তেনেকুৱা চৰ্বিজাতীয় খাদ্য যেতিয়া আপুনি বেছিকৈ খাই দিয়ে, তেতিয়া আৰু বেছি ইয়াৰ অনুভৱ হয়। তেতিয়া আপুনি সন্দেহ কৰিব পাৰে যে মোৰ লিভাৰটোত ফেট জমা হৈছে নেকি। আমাৰ খোৱা খাদ্যবোৰ হজম নহয়, যাক আমি বদ হজম বুলি কওঁ, আৰু পেটৰ সামান্য বিষ আপুনি অনুভৱ কৰিব পাৰে। আৰু এটা কথা, হয়তো আপুনি কেনেকুৱা ধৰণৰ কথা কৈছো এনেকৈ ভাবো, কিন্তু এইটো এটা একদম দৰকাৰী লক্ষণ। আপোনাৰ আমি যেতিয়া লেট্ৰিন কৰো, কেতিয়াবা সদায় আমি লেট্ৰিন কৰো যিহেতু, কিন্তু দেখিব আমাৰ লেট্ৰিন ক্লিয়াৰ হৈ যায়। আমাৰ পায়খানাৰ যি ঠাই দুৱাৰ, তাত আমাৰ বিশেষকৈ ইমান বেছিকৈ লাগি মেলি নাথাকে, খুব সুন্দৰকৈ আমি অলপ পানীৰে চাফা কৰিব পাৰো, নহয়নে? কিন্তু যদি আপোনাৰ লিভাৰত ফেট জমা হয়, তেতিয়া আপুনি যেতিয়া লেট্ৰিন কৰিব, তেতিয়া চাব সেইখিনি আপোনাৰ লাগি থকা নিচিনা অনুভৱ হ'ব, ক্লিয়াৰকৈ আপোনাৰ লেট্ৰিনটো নহ'ব। আপোনাক সেই আমাৰ যি পায়খানা সেই চাফা কৰিবলৈ বহুত বেছি পানীৰ পৰিমাণ লাগিব। তেনেকুৱা ধৰণৰ এটা লক্ষণে দেখা দিয়ে। সেইটো যদি আপুনি দেখিবলৈ পায়, তেতিয়াহ'লে আপুনি ধৰি ল'ব আপোনাৰ লিভাৰত ফেট জমা হৈছে, তৎক্ষণাৎ আপুনি পৰীক্ষা নিৰীক্ষা কৰিব। এইটো ইমান সহজকে লোৱা বিষয় নহয়। লিভাৰত যেতিয়া আমাৰ ফেট জমা হয়, জানিব আপোনাৰ লিভাৰ দুৰ্বল হৈছে, আৰু ক্ৰমান্বয়ে আৰু বেয়াৰ পিনে যাব। বহুদিন ফেটি লিভাৰ হৈ থাকিলে ক্ৰমান্বয়ে লিভাৰৰ কোষবোৰ শুকাই যাব ধৰে, আৰু এটা সময়ত অকামিলা হৈ পৰে, যাক কোৱা হয় চিৰোচিছ, লিভাৰ চিৰোচিছ বুলি যিটো কথা কোৱা হয়। সেই তেতিয়া বেছিকৈ যদি আমি কোনো ধৰণৰ লক্ষণবোৰলৈ আমি গুৰুত্ব নিদিওঁ, যেতিয়া আমি নিজে গম পোৱালৈ ৰৈ থাকো, তেতিয়া লিভাৰ চিৰোচিছ হৈ যায়। অৰ্থাৎ সেই লিভাৰ বহুত বেছি বেয়াৰ পিনে ঢাল খাইগৈ। তেতিয়া আমাৰ কি হয়, পেটত পানী জমা হয়। কেতিয়াবা দেখিব কিছুমান লিভাৰ কিডনী বেয়া মানুহৰ পেট ফুলি যায়, ডায়েলিচিছ যাক কৰিবলগীয়া হয়। সেই তেনেকুৱা ধৰণৰ, সেই আৰু ডায়েলিচিছ কৰিলেও কেনেকুৱা ধৰণৰ কথা হ'ব, কিমান দিনো থাকিব। গতিকে লক্ষণবোৰ দেখা দিলে আমি অৱহেলা কৰিব নালাগে। মানুহজন ক্ৰমান্বয়ে ক্ষীণাই যায়, হাত ভৰি মুখ মণ্ডল শুকাই যাব, পেটত পানী জমা হৈ পেটটো বাঢ়ি যাব, অন্তিম পৰ্যায়ত ৰোগীৰ মৃত্যু হয়। গতিকে এনেকুৱা ধৰণৰ হোৱালৈকেনো আমি কিয় বাট চাব লাগে? আমাৰ শৰীৰত যিহেতু ইয়াৰ লক্ষণে দেখা দিয়ে, আমি সেইখিনি লক্ষণ দেখিয়ে তৎক্ষণাৎ চিকিৎসাৰ কাৰণে আগবাঢ়িব পাৰো। আমাৰ ঘৰুৱা বহুত ধুনীয়া ধুনীয়া চিকিৎসা কৰিবলগীয়া বস্তু আছে। আমাৰ ঘৰতে কিছুমান এনেকুৱা ধৰণৰ শক্তিশালী বস্তু আছে, আমি সেইখিনিৰ পৰাও বহুত পৰিমাণে আমি লিভাৰটো সুৰক্ষা কৰি ৰাখিব পাৰো। আজি তাৰ বিষয়ে মই আপোনালোকক এই ভিডিঅ'টিত ক'ম। যিসকলৰ বৰ্তমান ফেটি লিভাৰ হৈ আছে, তেওঁলোকে এইকেইটা কথা একদমেই গুৰুত্ব দিব। যদি আপোনাৰ ফেটি লিভাৰ হৈছে, তেতিয়াহ'লে আপুনি কি কৰিব? খোৱা খাদ্যৰ যথেষ্ট পৰিমাণে গুৰুত্ব দিব। ডায়েবেটিছ, থাইৰয়ড প্ৰভৃতি যদি ৰোগ থাকে, তেতিয়া তেওঁলোকে যিহেতু সেইখিনি চিকিৎসা কৰি থাকে, তেনেকুৱা লোকে সেই চিকিৎসা যদি গুৰুত্বপূৰ্ণভাৱে ধুনীয়াকৈ কৰি থাকে, তেতিয়াহ'লে তেওঁলোকে ডায়েবেটিছ যিটো নিয়ন্ত্ৰণত ৰাখিবলগীয়া হয়, থাইৰয়ড নিয়ন্ত্ৰণত ৰাখিবলগীয়া হয়, আপুনি ফেটি লিভাৰ ভাল হৈ যায়। মদ্যপান সম্পূৰ্ণৰূপে বৰ্জন কৰিব। ৰেষ্টুৰাঁ, বিবাহ সভা যিমান পাৰে আঁতৰি থাকক, বা যাব লগা হ'লেও আপুনি খাদ্য তালিকাখন খুব নিৰীক্ষণ কৰিব, যাতে যিখিনি খাব লাগে সেইখিনি খাব, পালে বুলি খাই নিদিব। লঘোণ হৈছে এই চিকিৎসাৰ অতি ফলপ্ৰসূ চিকিৎসা। আপুনি যদি 3 মাহ মান অকল তেলবিহীন সিজোৱা খাদ্য খাব পাৰে, তেন্তে অতি শীঘ্ৰে আপুনি ফেটি লিভাৰৰ পৰা মুক্তি লাভ কৰিব পাৰিব। নিয়মিত বেগাইকৈ 1 ঘণ্টামান খোজকাঢ়িলে আমাৰ চৰ্বিসমূহ ভাগিবলৈ আৰম্ভ কৰে, আৰু লিভাৰৰ পৰা সঞ্চিত চৰ্বিৰো ভাঙন হয়, যাৰ ফলত ফেটি লিভাৰ নোহোৱা হয়। মনত ৰাখিব, কেইদিনমান খোজকাঢ়িয়ে সুফল আশা নকৰিব। অন্ততঃ 3 মাহ মান কণ্টিনিউ আপুনি খোজকাঢ়িব লাগিব। আজি 1 কিলোমিটাৰ কাঢ়িলে, প্ৰয়োজন হ'লে কাইলৈ 2 কিলোমিটাৰো কাঢ়িব। আকৌ আজি 1 কিলোমিটাৰ কাইলৈ আপুনি প্ৰয়োজন হ'লে 3 কিলোমিটাৰো কাঢ়িলে। এনেকৈ অন্ততঃ আধা কিলোমিটাৰে হওক বা দিনটোত কিন্তু আপুনি খোজ কাঢ়িব লাগিব কণ্টিনিউ 3 মাহ, প্ৰয়োজন হ'লে 6 মাহ, প্ৰয়োজন হ'লে এবছৰ আপুনি খোজ কাঢ়িবলৈ লওক। খোজ কঢ়াটো আমাৰ স্বাস্থ্যৰ কাৰণে খুব ভাল। যদি আমি খৰকৈ খোজ কাঢ়ো, তেতিয়া আমাৰ হাৰ্টত যদি কেনেবাকৈ ব্লকেজ হৈছে, সেই ব্লকেজো খোল খায়। গতিকে খোজ কঢ়াটো এটা খুব সুন্দৰ ব্যায়াম। আমি সন্ধিয়া হওক, বেলি বহাৰ লগে লগে হওক, পিছবেলা হওক, ৰাতিপুৱা সোনকালে হওক, আজিকালি এলেহুৱা হৈছো, আমি উঠিব নোৱাৰো। ঘৰৰ কাম, ৰাতিপুৱা ল'ৰা ছোৱালী স্কুল পঠিয়াব লাগে, তেতিয়া নোৱাৰো। আমি পিছবেলা অকণমান নিশ্চয় খোজ কাঢ়িবলৈ ওলাই যাব পাৰো, নহয় নে? তেনেকুৱা ধৰণেৰে হওক, আমাৰ শৰীৰটোৰ কাৰণে আমি চেষ্টা কৰিব লাগিব। এতিয়া আহক জানো ইয়াক আমি কেনেকৈ নিয়ন্ত্ৰণ কৰিব পাৰো ঘৰুৱা কিছুমান খাদ্য বস্তুৰে। ইমানখিনি দীঘলীয়াকৈ কথা কৈছো, এইটো একদম কামৰ নহয় নে? আপোনালোকে ভাবি আছে কেতিয়া ক'ব। তেজপাত, ডালচেনি আৰু ইলাচি সম পৰিমাণত মিহলাই গুৰি কৰি নিতৌ আধা চামুচকৈ কুহুমীয়া গৰম পানীৰে ৰাতিপুৱা খালী পেটতে 2 মাহলৈ যদি খাব পাৰে, তেতিয়াহ'লে ইয়াৰ আপুনি একদমেই সুফল পায়। আপুনি 2 মাহৰ পাছত আল্ট্ৰাচাউণ্ড কৰি ছ'ন'গ্ৰাফি কৰি চাব পাৰে আপোনাৰ লিভাৰৰ পৰিমাণ কমি গৈছে। তাকে যদি আৰু কেইদিনমান কণ্টিনিউ কৰে, আপুনি ইয়াৰ দ্বাৰাই ফেটি লিভাৰ নাইকিয়া কৰি পেলাব পাৰে। নিয়মিত কেঁচা হালধিৰ ৰস 6 চামুচকৈ খালে আপোনাৰ ফেটি লিভাৰৰ সমস্যা ভাল হয়। কেঁচা হালধি পিয়ৰ হ'ব লাগিব, একদমেই কেঁচা বাৰীৰ পৰা উলিওৱা, কেমিকেল মুক্ত হ'লে ভাল। সেইকাৰণে ঘৰতে কৰি ল'ব। শিলিখাৰ গুৰি এচামুচকৈ দিনত 2বাৰকৈ 2 মাহমান খালেও ফেটি লিভাৰ পৰা পৰিত্ৰাণ পাব পাৰি। এল'ভেৰাৰ সতেজ ৰস এচামুচকৈ নিতৌ খালেও ফেটি লিভাৰ ঠিক হয়। ইয়াৰ উপৰি কালমেঘ, চিৰতা, ভিংৰাজ, চেলিমেৰিন জাতীয় বনৌষধি ফেটি লিভাৰৰ বাবে
বাবে অতি উত্তম। গতিকে ঘৰুৱা উপায়েৰে যিহেতু আমি লিভাৰত ফেট জমা হোৱা সেইখিনি আমি নিৰাময় কৰিব পাৰোঁ, এলোপেথি দৰৱলৈ দৌৰাৰো কোনো প্ৰয়োজন নাই। খালি আমাৰ মানুহখিনি খুব ধৈৰ্য ধৰি বস্তুটো খাবলৈ মন নকৰে। আজি খালে নহয় কাইলৈ তেওঁলোকক ভাল হ'বলৈ লাগে, এনেকৈ কেতিয়াও ভাল নহয়। আপুনি ডক্তৰে এসোপা ধন লৈ পেলাই আপোনাক এসোপা দৰৱ দিব, এলোপেথি দৰৱ দি দিব, কিন্তু সেইখিনি আপোনাৰ অকণমান লিভাৰটো কিবা এটা কাৰণত অকণমান ঠিক কৰিলেও ভিতৰত যে আৰু আমাৰ বহুতখিনি যে অংগ পতংগ আছে সেইখিনি যে ডেমেজ কৰে সেইটো গম পাই নে নাপায়। ঘৰুৱা বস্তুখিনিয়ে আপোনাক বেয়া একো নকৰে, চাইড এফেক্ট আমাক একো নকৰে, যি কৰিব ভাল কৰিব। আপুনি ফেটি লিভাৰৰ কাৰণে খোৱা কিছুমান দৰৱে আপোনাৰ শৰীৰৰ আন অংগ পতংগসমূহো ভাল কৰিবলৈ হ'লে আমাৰ শৰীৰৰ ইমিউনিটি বাঢ়ে। আমাৰ যিখিনি ঘৰুৱা খাদ্য বস্তু, যিখিনি বন দৰৱ, যিখিনি আয়ুৰ্বেদিক দৰৱ, সেইখিনি যদি আমি গ্ৰহণ কৰোঁ, কোনো প্ৰিজাৰ্ভেটিভ, কোনো কেমিকেল নোহোৱাকৈ যদি আমি খাওঁ, আৰু এটা নিৰ্দিষ্ট পৰিমাণত আমি নিৰ্দিষ্ট সময়লৈকে খাবই লাগিব, সেইকণ ধৈৰ্য লাগিব, তেতিয়াহে আপুনি বেমাৰৰ পৰা পৰিত্ৰাণ পাব। মই আশা কৰিছোঁ ফেটি লিভাৰত ভোগাসকলে এই ভিডিঅ'টি চাই যথেষ্ট অকণমান হ'লেও উপকৃত হ'ব বুলি ভাবিছোঁ। যদি আপোনাৰ পৰিয়ালৰ কাৰোবাৰ, বন্ধুবৰ্গৰ কাৰোবাৰ এনেকুৱা ধৰণৰ সমস্যাত ভুগিছে, তেতিয়াহ'লে ভিডিঅ'টি শ্বেয়াৰ কৰক, তেওঁলোকেও জানক, এইখিনি ব্যৱহাৰ কৰক আৰু এই ৰোগৰ পৰা আৰোগ্য লাভ কৰক। ফেটি লিভাৰ কেতিয়াও সৰু সাধাৰণ বুলি নাভাবিব। ই আমাৰ মৃত্যু, আমাৰ জান ল'ব পাৰে, ই আমাৰ প্ৰাণ ল'ব পাৰে। গতিকে ই কোনো কাৰণতে সাধাৰণ নহয়। পুনৰ লগ পাম আন এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ যোগেদি। আজিলৈ আহোঁ, নমস্কাৰ।